উৰুকা বুলি। হাই গাইজ, আজি উৰুকা বুলি মই বনাবলৈ আহিলোঁ। এয়া মই প্ৰথমতে মাংসটোৱে বনাম বুলি ভাবিলোঁ। এয়া কটা মাংসখিনি ভালকৈ বনাই লওঁ। কথা হ'ল কি, কটা মাংসটো বনাবলৈ যাওঁতে জুইটো চাব লাগিব ভালকৈ হা। মই জুইটো ভালকৈ দিছোঁ। আপুনি অকণমান লাহে দিয়া, ঠিক আছে। আৰু মছলাখিনি বটি ল'লে বটি আনিছে ন, ঠিক আছে ঠিক আছে। এতিয়া কথা মাংসখিনি মই আহোঁ। আলুটো মই আগতে ভাজি দি ল'লোঁ হা, ঠিক আছে। তুমি মাংসখিনি লৈ আহা। আৰু প্ৰথমতে তুমি এটা কাম কৰা, এইদিনা মছলা নাম হালধি দিলা হালধি আদা এইবিলাক দিছোঁ, পিচি দিছোঁ মিক্সিত। ঠিক হালধি দিছোঁ, হালধি সোৱাদ অনুযায়ী নিমখ দি দিয়া। এই নিমখ দিছা নেকি? নিমখ অলপ দিছোঁ ইয়াতে। মাংস দিছে ইয়াতে অকণমান দি দিওঁ। প্ৰথমতে বেছি দিব নালাগে, বাকি দিয়া গোটেইখিনি বাকি দিয়া। বঢ়িয়া। আমাৰ সৰু দেউতাই খোৱা ভাত খাইতো, আজি অলপ লেটে হ'ল। উল্টা বুলি কথা নাই আৰু চলি যাব আহিছিলে। উঠি পেলাই টেষ্ট কৰি আছোঁ। গাহৰি খালোঁ, গাহৰি পোৰা খালোঁ, গাহৰিৰ আঞ্জা খালোঁ, আৰু এতিয়া আৰি মাছ খাম। আৰি মাছ নাৰিকলেদি আৰি মাছ আৰু পানীলাওৰ খাৰ, আৰু পঠাৰ মাংস আছে, আৰু কি বুটৰ দালি অলপমান খাব লাগিব। চিকেন আছে, চিকেন খালোঁ, কিন্তু চবতছে বেছি মাংস পোৰাটো হাঁহি ফূৰ্তি কৰি এই উৰুকা বিহুটো খালোঁ, খানাটো খালোঁ, খাই আছোঁ, কিন্তু এতিয়াও হোৱা নাই শেষ। তাৰপিছত ৰাতি পুৱাবই আৰু কিছু সময়ৰ পিছত 2-3মান বজাত আমি মেজি পুৱাব যাম। আচ্ছা, এই বছৰটো ভালেই যোৱা বুলি ক'ব পাৰি, হয়নে? হৈ গ'ল, এতিয়ালৈকে গ'ল। এতিয়া খানা পিনা শেষ হোৱা নাই, খাই আছোঁ। কিন্তু পিঠা খালোঁ, লাড়ু খালোঁ, এই আৰু চুঙা পিঠাও খালোঁ। চুঙা পিঠা এইবাৰ অলপ বেছি টেষ্টি হৈছে। Hello, how are you?